ভাবিবলগীয়া কথা নহয় জানো এই গোটেই পৃথিৱীখন মায়াবী সপোনেৰে আৱৰা। মিলি, তই ওলাইছনে? মাকে চিঞৰিছে। দেউতাকে এইপিনে ৰৈ আছে। মিলি বোলে জেঠায়েকৰ ঘৰলৈ যায়। দেউতাকে জেঠায়েকৰ ঘৰলৈ নিবলৈ অপেক্ষা কৰি আছে। তোৰ হোৱাই নাই নে? তেতিয়াৰ পৰা ওলাইছ, এতিয়ালৈকে হোৱাই নাই। মাকৰ আকৌ চিঞৰণি শুনি মিলি ততাতৈয়াকৈ আহিছে। ব'লা দেউতা, মোক থৈ আহিবাগৈ। মা, অকণমান ওলাইছোঁ আৰু। মোৰতো অকণমান ওলাব মন যায়, তুমি আৰু বেছি। অকণমান খং, অকণমান অভিমান কৰি মিলি দেউতাকৰ লগত জেঠাইহঁতৰ ঘৰলৈ গৈছে। যাবই লাগিব, কাৰণ তাইৰ গৰমৰ বন্ধ চলি আছে। জেঠাইকৰ এজনী ছোৱালী আছে। তাইৰ বয়স মিলিতকৈ ভালেখিনি ডাঙৰ। সেয়েহে মিলিয়ে তাইক বা বুলি মাতে। তাইৰ নাম আকৌ ৰিংকু। মিলিয়ে ৰিংকু বায়েকক বৰ ভাল পায় আৰু ৰিংকুৱেও মিলিক বৰ মৰম কৰে। মিলিয়ে এটা কথা লক্ষ্য কৰিছে, তাই অহা এসপ্তাহেই হ'ল, কিন্তু পশ্চিম দিশৰ খিৰিকীখন এদিনো খোলা দেখা নাই। তাই কথাটোৰ প্ৰতি কৌতূহল জাগিল আৰু খিৰিকীখনৰ কথা জানিবৰ বাবে জেঠাকক সুধিব বুলি থিৰাং কৰিলে। কিন্তু জেঠাক দৰকাৰী কামত বাহিৰলৈ যোৱাৰ কাৰণে তাই কথাটো ৰিংকু বায়েককে সুধিলে। তাই খিৰিকীখনৰ কথা সোধা ৰিংকু বায়েকৰ মুখৰ পৰিৱৰ্তন হ'ল। কিবা যেন অদ্ভুত ঘটনা ঘটিছে, কিবা যেন নহ'ব লগা কথা হৈছে। ৰিংকু বায়েকে মিলিক ক'লে, কিয়নো লাগে তোক? মই সেইবিলাক ক'ব নোৱাৰোঁ দেই। মিলিয়ে বুজি পালে যে নিশ্চয় কিবা এটা নহয় কিবা এটা ৰহস্য আছে আৰু তাই সেইটো জানিহে এৰিব। তাই বুদ্ধি খটুৱাই ক'লে, ঠিক আছে ৰিংকু বা, তুমি নক'লে নাই, মই খিৰিকীখন খুলি দিওঁ। হঠাৎ ৰিংকুৱে ক'লে, নকৰিবা, এনেকুৱা ভুল নকৰিবা। মই কৈছোঁ নহয় তোমাক ৰ'বা বুলি। ৰ'বা, মই কৈছোঁ শুনা। কি হৈছিলে? আমি তেতিয়া ইয়ালৈ নতুনকৈ আহিছিলোঁ। মা আৰু দেউতাই প্ৰায় মোক এই খিৰিকীখন খোলাত বাধা দিছিলে, কিন্তু মই মোৰ কৌতূহল মনটো দবাব নোৱাৰিলোঁ। এদিনাখন মই খিৰিকীখন খুলিব চেষ্টা কৰিলোঁ আৰু খিৰিকীখন এটা অদ্ভুত শব্দ কৰি খোলা গ'ল। খিৰিকীখন খোলাৰ লগে লগে কিবা এটা অজান শক্তিয়ে মোক টানি নিলে। কেওফালে নীৰৱ নিস্তব্ধ, চাৰিওফালে কুঁৱলীৰ বগা ধোঁৱাই আৱৰি থকা। মই একো দেখা পোৱা নাছিলোঁ। সেয়ে মই কিছু সময় ৰখি দিলোঁ। কিছু সময় পিছত বতাহৰ সুশুৱনি শব্দ আৰম্ভ হ'ল। মিলি মই ভয়তে ঠক ঠককৈ কঁপি আছিলোঁ। অকণমান পিছত অলপ দূৰত মই দেখোন কিবা এটা ভগা চিগা অৱস্থা এটা জুপুৰি দেখিলোঁ। মোৰ হঠাতে ঘৰটোৰ পিনে আগবাঢ়ি যাবলৈ শক্তি পোৱা যেন অনুভৱ হ'ল। এখোজ দুখোজকৈ মই আগবাঢ়িছিলোঁৱেই, হঠাতে কিবা এটা বিকট চিঞৰ শুনা পালোঁ। কিছু সময়ৰ পিছত এই শব্দটো ক্ৰমান্বয়ে নুপুৰৰ ধ্বনিলৈ পৰিৱৰ্তন হ'ল। মিলি, তুমি জানা মই কি কৰোঁ কি নকৰোঁ হৈ গৈছিল আৰু এটা অস্পষ্ট ছায়ামূৰ্তি মোৰ পিনে আগুৱাই আহি থকা দেখিলোঁ। মই জোৰেৰে চিঞৰিব খোজো নোৱাৰিলোঁ। তাৰপিছত মোৰ চিঞৰ শুনি মায়ে পাকঘৰৰ পৰা দৌৰি আহিল। নাজানো, মই দেখোন চিঞৰিবই পৰা নাছিলোঁ। কেনেকৈ বা মায়ে চিঞৰ শুনিলে মোৰ। মই বেয়া সপোনটো দেখিছোঁ নেকি বুলি মাক সুধিলোঁ। মায়ে মোক একো ক'ব নোৱাৰিলে আৰু ক'লে, ভগৱানৰ নাম লোৱা। ভগৱানৰ নাম লৈ মই মনটো ডাঠ কৰিলোঁ, কিন্তু মই আজিলৈ গম নাপালোঁ কি আছিল সেয়া, আৰু মই এই মায়াবী স্বপ্নটোৰ কথা আজিলৈ পাহৰিব নোৱাৰিলোঁ। মিলিয়ে অতি মনোযোগেৰে ৰিংকুৰ সপোনৰ কথাখিনি শুনিলে। তাই ৰিংকুৰ সপোনটো সত্য নে অসত্য জানিবলৈ কৌতূহলী হৈ থাকিল। কিন্তু পিছদিনা তাই স্কুল খুলিব, সেইকাৰণে তাই ঘৰলৈ গুচি আহিবলগীয়া হ'ল। এই কাহিনীটো মোলৈ পঠিয়াইছিলে প্ৰণীতা ডেকা নামৰ ছোৱালী এজনীয়ে। ছোৱালীজনীয়ে বিচাৰিছিলে যে এই কাহিনীটো মই মোৰ ভইচত আপোনালোকৰ আগলৈ প্ৰেৰণ কৰোঁ। তেনেহ'লে কেনেকুৱা লাগিল কাহিনীটো শুনি আপোনালোকে নিশ্চয়কৈ জনাব। কিবা যদি ভুল ত্ৰুটি হৈছে লগতে শুধৰাই দিব বুলি মই আশা কৰিলোঁ। আপোনালোকৰ যদি কিবা এনেকুৱা মনৰ কথা আছে, কিবা কাহিনী আছে, কিবা লিখনি আছে আৰু মোলৈ যদি পঠাব বিচাৰিছিলে, আপোনালোকে নিশ্চয়কৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে ইভানা চুলতানা। থেংক ইউ।
তেনেহ'লে আজিলৈ আহিছোঁ বাই